এইটো হৈছে নলবাৰী হৰি মন্দিৰ, য'ত আপোনালোকে বা আমি সকলোৱে নলবাৰীৰ ৰাস চাবলৈ আহোঁ। ইয়াতে হয় নলবাৰীৰ ৰাস। আৰু এইখনেই হৈছে সেইখন দলং, যিখন দলং আচলতে নলবাৰী হৰি মন্দিৰৰ পৰা গণেশ মন্দিৰলৈ কানেকশ্যন কৰিছে। তো ফাইনেলি আজি এই দলংখন মুকলি কৰা হ'ল লঘু যান বাহনৰ কাৰণে। তো আমি এতিয়া আছোঁ নলবাৰীত নতুনকৈ আৰম্ভ হোৱা ব্ৰিজৰ ওপৰত। আৰু 2017তে আৰম্ভ হয় যিখন ব্ৰিজ, সেইখন কিমান দিন লগালে, আজি 2023 চন পৰিল। আৰু এই 2023 চনৰ মোটামুটি আজি 2 মাহমান আগৰ পৰা এইখন আচলতে নলবাৰীৰ কাৰণে চেল্ফি পইণ্ট হৈছিল। বহুতেই চেল্ফি অকল উঠি আছিল। আৰু ইমান ধুনীয়া, আপুনি চাওক, ইয়াতে চেল্ফি উঠিব আহিব হয়তো, কিন্তু বহুত দিন লগালে এইখন খুলি দিয়াৰ কাৰণে। কিন্তু ফাইনেলি আজি খুলি দিলে আৰু চেল্ফি পইণ্টৰ পৰা এতিয়া ফাইনেলি যাতায়াতলৈ ৰূপান্তৰিত হ'ল আমাৰ নলবাৰী হৰি মন্দিৰৰ সেই ব্ৰিজখন। কিন্তু ব্ৰিজখনত আহি ওপৰত এটা বস্তু দেখাবলৈ আপোনাক দেখাই আছোঁ মই। আৰু নলবাৰীৰ মানুহখিনি যে আৰ্টিষ্টিক, আপোনালোকক এইটো দেখাই দিয়া যে ইয়াতে দলংখন খোলা নাযাওঁতে ধুনীয়াকৈ পিক চিক মাৰি পেলাই ধুনীয়াকৈ ৰঙৰ ওপৰতে ৰং কৰি দিছে। এইবোৰ আচলতে কৰিব নালাগে, কাৰণ আমাৰ সম্পদবিলাক আমি আচলতে নিজে সংৰক্ষণ নকৰিলে বেলেগে সংৰক্ষণ কৰিবলৈ নাহে। আমি এইবিলাক অলপ চিনচিয়াৰ হ'ব লাগে। আমাৰ নলবাৰীৰ মানুহখিনি কিন্তু এটা বস্তু মিছ কৰিব, এই ৰাসৰ মাজত যি ট্ৰেইন অহাৰ লগে লগে যি মানে যিটো হেঁচা ঠেলা নহয়, আচলতে এইটো আচলতে সাগৰত ঢৌতাই বুজায়। ইয়াতে থিয় হৈ থাকে মানুহখিনি, যিখিনি মানুহ ইয়াতে ৰাস চাবা আছে আৰু ট্ৰেইন যোৱাৰ সময়ত ৰেলিং পৰা সময়খিনিত পাইছি, সেইখিনি মানুহ আচলতে গম পাইছি। ইয়াতে মই কি কোনটো কথা ক'ব খুজিছোঁ, হৰি মন্দিৰত থিয় হওক, অট'মেটিকলি আপুনি আহি পেলাই কি গৰু বজাৰ পাই যাব। এইগিলা হৈছে মানে কি কওঁ আৰু, এইগিলা বস্তু মিছ কৰিম কিন্তু, কাৰণ সেই এইবাৰৰ পিছত কিন্তু আমি সেই বস্তুখিনি কোনোদিনে নাপাওঁ। আৰু নলবাৰী ৰাসত আহিলে সেইটো এটা বিৰাট ইণ্টাৰেষ্টিং কথা চবৰে কাৰণে। এই কিমান মানুহ ৰেল লাইন পালেহে গম পাবি কিমান মানুহ, সেনেহেন কথা আৰু ইয়াৰ পিছত নাপাওঁ কিন্তু এইটো বস্তু। সঁচা কথা যে নলবাৰী এইখন দলং হোৱাৰ পৰাই কিন্তু আমি সকলোৱে কিন্তু সেই নলবাৰীৰ ৰাসত যিটো ঠেলা আছে আমি মিছ কৰিম। আপোনালোকে নিশ্চয় মিছ কৰিব, নহয় জানো? কাৰণ নলবাৰী সেই ৰাসৰ সময়ত যিটো মানুহৰ সোঁত বয়, এইখিনি সময়ত মানে গধূলি সময়খিনিত আচৰিত ধৰণৰ সোঁত বয়। আৰু এইখনেই ব্ৰিজখনৰ দৃশ্য, বহুত ভাল লগা দৃশ্য আচলতে। মোৰ ভাল লাগিল, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু এইখিনি তলেদি আমি আগতে গৈছিলোঁ, আৰু এতিয়া আমি ওপৰলৈ এনেকৈ পাৰ হৈ যাব লাগিব ফাইনেলি। এইটো হ'ল গধূলিৰ দৃশ্য। গধূলি লাইট চাইট দিয়াৰ পিছত মানে দিনতকৈও বহুত বেছি ভাল লগা হয়। আপোনালোকে কেনেকুৱা লাগিছে জনাব, ভাল লাগিছে শ্বেয়াৰো কৰি দিব কাৰণ